উদালিগাঁও পঞ্চায়তত এবাৰ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্বৰ দাবীদাৰ যুৱ নেতা ইবাদুল কৰিম। হয়, ঠিকে শুনিছে। ৰাজ্যত এতিয়া নিৰ্বাচনী বঁটা। পঞ্চায়ত নিৰ্বাচনে এতিয়া গাঁৱৰ অলিয়ে গলিয়ে ৰাজনীতিৰ চৰ্চা অব্যাহত ৰাখিছে। বিশেষকৈ হোজাই জিলাৰ উদালিগাঁও পঞ্চায়তত যুৱ নেতৃত্বৰ ভিৰ হৈছে আৰু তেনেস্থলতে সমাজকৰ্মী তথা উদীয়মান যুৱ ইবাদুল তালুকদাৰে মন মেলিছে নিৰ্বাচন খেলাত। ইতিমধ্যে যুৱ নেতা ইবাদুল তালুকদাৰক আবেদন জনাইছে কংগ্ৰেছ দলৰ ওচৰত প্ৰাৰ্থিত্বৰ বাবে। ইপিনে যুৱ কংগ্ৰেছ আৰু NSUৱে উদলি গোটৰ পৰা প্ৰক্ষোভিত প্ৰাৰ্থী হৈছে ইবাদুল তালুকদাৰ। দলীয় আবেদন জমা দিয়াৰ পিছতে ইবাদুল তালুকদাৰে এনেদৰে কয়। আসসালামু আলাইকুম, নমস্কাৰ। মই ইবাদুল কৰিম তালুকদাৰ। আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা উদালি GPৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ বাবে মই আবেদন কৰিছোঁ আৰু উদালি ব্লক কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি আইনুল হক বৰপুৰীয়া ডাঙৰীয়াৰ নেতৃত্বই মোক গুৰুত্ব দিব বুলি মই আশা কৰিছোঁ আৰু দলে যদি মোক প্ৰাৰ্থিত্ব আগবঢ়ায় মই সকলো নৱপ্ৰজন্মক লগত লৈ কাম কাজ কৰি যাম বুলি মই আশা কৰিছোঁ। ধন্যবাদ। ইপিনে যুৱ সমাজৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ বাবে আহ্বান জনাইছে NSUৱে আৰু যুৱ কংগ্ৰেছে। তেনেস্থলত যুৱ সমাজক একত্ৰিত কৰি আগুৱাই লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিয়া উদালি ব্লক কংগ্ৰেছৰ সভাপতি আইনুল বৰভূঞা আৰু জিলা কংগ্ৰেছৰ সভাপতি বিশ্বজিৎ ৰয় চৌধুৰীয়ে কি ভূমিকা লয় সেয়া লক্ষণীয় হ'ব।